নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনালোঁ বাবু অফিচিয়েললৈ। আজি মই আপোনালোকক দেখাম আই বাটনত ভিডিঅ' কেনেকৈ এড কৰিব। আই বাটনত ভিডিঅ' এড কৰিলে আপোনালোকে অতি সহজে ভিউজ লাভ কৰিব, লগতে ৱাচ টাইম আপোনালোকে ল'ব পাৰিব। ৱাচ টাইম আপোনালোকৰ আহিব। তাৰ বাবে আপোনালোকে ক্ৰম ব্ৰাউজাৰত গৈ আপোনালোকৰ চেনেলটোৰ লগত লগ ইন হৈ ল'ব। লগ ইন হৈ লোৱাৰ পিছতে আপোনালোকে নিজৰ চেনেলটোৰ লগত লগ ইন হৈ ল'ব। লগ ইন হৈ আপোনালোকে কণ্টেণ্টত যাব। কণ্টেণ্ট দেখাব পাইছে, তাত যাব। তাত গৈ আপোনালোকে ইয়াৰ যিকোনো আপোনাৰ যোনটো ভিডিঅ'ত আপুনি আই বাটন লগাব বিচাৰে তাত আপোনালোকে ক্লিক কৰি দিব। টাইটেলটোত আপোনালোকে ক্লিক কৰি দিব। টাইটেলটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাইছে এডাল পেঞ্চিল আহিছে। পেঞ্চিলডাল আপোনালোকে ক্লিক কৰি দিব। পেঞ্চিলডাল ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে তলফালে মন কৰিব, ইয়াত লিখা আছে কাৰ্ডছ। কাৰ্ডৰ কাষতে আপোনালোকে এডাল পেঞ্চিল দেখা পাইছে। পেঞ্চিলডালত আপোনালোকে ক্লিক কৰি দিব। পেঞ্চিলডালত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত যোনখিনি আপোনালোকে লগাব বিচাৰে, আই বাটনটো আপোনালোকে যোনডোখৰত লগাব বিচাৰে সেইডোখৰত আপোনালোকে এই চিনডাল ৰাখি ল'ব। এই নীলা চিনডাল দেখা পাইছে, এইটো ৰাখি ল'ব। ৰাখি লোৱাৰ পিছত আপোনালোকে ওপৰটো এনেকৈ চুইপ কৰিব। চুইপ কৰাৰ পিছতে আপোনালোকে প্লাছ চিনডালত ক্লিক কৰিব। প্লাছ চিনডালত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে ভিডিঅ', প্লে'লিষ্ট আৰু চেনেল। আপোনালোকে কি বঢ়াব বিচাৰে, ভিডিঅ' যদি বঢ়াব বিচাৰে ইয়াত ভিডিঅ'ত ক্লিক কৰিব। যদি প্লে'লিষ্ট বঢ়াব বিচাৰে প্লে'লিষ্টত ক্লিক কৰিব। আৰু যদি চেনেল বঢ়াব পাৰে চেনেলত ক্লিক কৰিব। ভিডিঅ'ত মই ক্লিক কৰি দিছোঁ। আপোনালোকে যোনটো ভিডিঅ' বঢ়াব বিচাৰে সেইটো ভিডিঅ' আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেদৰে আহিব। এনেদৰে অহাৰ পিছত আপোনালোকে ওপৰতে ছেভ কৰি দিব। যিহেতু মই বৰ্তমান এড কৰা নাই, সেইবাবে মোৰ ছেভটো অহা নাই। আপোনালোকে এড কৰি ছেভ কৰি দিব। আপোনালোকে ছেভ কৰি দিয়াৰ পিছত আপোনালোকৰ এড হৈ যাব। এনেদৰে আপোনালোকে অতি সহজে ভিডিঅ'ত আই বাটন এড কৰিব পাৰিব। আই বাটন এড কৰিলে আপোনালোকৰ অতি সহজে আপোনালোকে ভিউজো পাব, লগতে ৱাচ টাইমটো পাই যাব। গতিকে ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰক। যদিহে আপোনালোকে এণ্ড স্ক্ৰীণত ভিডিঅ' এড কৰিব নাজানে তেন্তে মোক এই ভিডিঅ'টোৰ লগত আপোনালোকে কমেণ্ট কৰি দিব। মই আপোনালোকক এণ্ড স্ক্ৰীণত কেনেদৰে ভিডিঅ' এড কৰে তাক জনাই দিম। এণ্ড স্ক্ৰীণত ভিডিঅ' এড কৰিলে আপোনালোকে ৱাচ টাইম পাব আৰু লগতে ভিউজটো পাব। গতিকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।